চাহ নতুনকে 4 ষ্টাৰ হোটেল খুলি দিছো। ওই তাই হোটেল 4টা খুঁটা হয়নে নহয়? খুঁটাই প্ৰতি 1 ষ্টাৰকে ধৰিছো 4 ষ্টাৰ। পইচা গতিকে কামটোত মন দিবি। পইচা এনে হোটেলখনৰ নাম কিবা ভাবিছেনে চা? হোটেল এঙামুৰি। একাপ চাহ খাওক। দেহ এঙামুৰি খেদাওক চা। এ মজা। ও ছাৰ আপুনি এনেকে কিহৰ চাহ দোকান দি আছে? আদা বাকলি গুচালে পানীত তিয়াই থৈছো, আঙুলি মাৰি দিম বাকলি উৰি যাব চা। ঐ এইবিলাক বন্ধ কৰচোন, বন্ধ কৰ। চা হেমাছো আহিছে চা। ও ছাৰ আপুনি এনেকে দিনবোৰ কিয় পাৰ কৰি আছে? এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ হ'লে 9 দিনৰ প্ৰিপেয়াৰ লিভ পায়। মই যেনিবা মাহী পেহী ঘৰত ফুৰিবলৈ নগৈ ইনকম কৰি আছো। আৰু তোৰ কি হৈছে? তা আগতে চাহৰ দোকানী আছিলো, বহুত ইচ্ছা গুগল কৰিছো, এতিয়াও চাহৰ দোকানী হয়। এইবিলাক লচোন লচোন বল 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 কি কৈছ তাক? চাহ হাতখন দেছ। মিঠা হৈছে নে চাই দে। ছাৰ নিবনে দোকান? নহ'লে ছাৰৰ আমি গালি খাই থাকিব লাগে। ই যে বহুত দম দি কথা কৈছে, অকণমান জেং কৰি আহো নেকি চা? কামত লাগ। হা ছাৰ নিবনে? নহ'লে আমাৰ পুলিচ ফৰ্চ মাতি দিবা, মই বাধ্য হ'ম। পালা আজিলৈকে মই উঠিব নোৱাৰিছো চা। নতুনকে ব্যৱসায় এটা আৰম্ভ কৰিছে, আজিও মোক উঠিবলৈ নিদিছে চা। মই কি কওঁ চা? গিলাচটো ধৰ। চুপ। হা ছাৰ লাগে যদি মই টেবুল ধৰি দিম, ঘৰত থৈ আহিম। মিঠাটো চেক কৰি দিবি। এই যি কৰা কৰি থাক। পানী দিয়ক, পানী দিয়ক। হেৰি ঢালিব লাগে, এইটো গিলাচত ঢালিছো, ডাঙৰটো গিলাচত। হে চাচা এই ৰচোন, তোক মেডামে দোকান খুলি দিয়া নাছিল? বা পাইলছ লগাই গোটেইখনকে চিকচিকিয়া কৰি পেলালে চা। চাহ আনিছ? মই আপোনাৰ চাহ খাবলৈ মন কৰিছে, এতিয়া আনি আছো। এতিয়া আপুনি কমলা গালি এটা পাৰিব লাগিছে চা। কিয়? দোকানখন আমাক খুলিব নিদিছে। মই বোলে কি আছো? হয় নেকি? হয় চা, কমলৰ গালি পাতো ফ্ৰী। তেতিয়াহ'লে আমি দোকান খুলিব পাৰিছো। পান এডমিশ্যন দিছে। বাহ, আজি আপুনি আমাৰ কাৰণে জীৱনৰ যিটো কৈছে, সেই চাহৰ দোকান আজি আমাৰ হ'ব। মই বুজিছো, তই যা চাহ একাপ লৈ আগে যা। আমাৰ বুলি যে কৈ আছে, কেছটো কি বা? কি ক? আমাক দোকান খুলিবলৈ দিছে। আপোনাৰ খবৰ চা। তই মিছাই কৈছ। এই মিছাটো বাদ দিয়ক চাহ। এতিয়া মই চাহ একাপ আনিবলৈ পান এডমিশ্যন দিছে। কি? ছাৰৰ আশীৰ্বাদ আমাৰ ওপৰত আছে যেতিয়া এবাৰ দোকান ফাটা ফাটি আৰু। এই মজা। কি এইবোৰ? চাহ। আমি দুটাই নতুনকে হোটেল এখন লঞ্চ কৰিছো চা। গেটৰ সন্মুখতে কিবা এটা কৰিতো খাব লাগিব। চুপ! ঐ ক'ত গ'ল? আছো চা। চাহৰ দোকান দিবলৈ আহিছে। আপুনি দেখোন পাৰ্মিশ্যন দিছে। কেতিয়া মই পাৰ্মিশ্যন দিলো? নকওঁ কিয়? ই কি ক'ব? নকওঁ কিয় কথাটো? মোৰ পৰা চব মাল উৰি গ'ল চা। কাণতলীয়া চৰ এটা দি ঘূৰাই আনো। এই চুপ থাকক। মই আপোনাক কৈছিলো নে নাই, আজি গৈ মই ট্ৰেইনত উঠাই থৈ আহিম, শিলচৰ যাব লাগিব। মই আপোনাৰ ভৰিত ধৰিছো চাহ, মোক আৰু তেনেকে নক'ব। মই ইয়াতে চাহ বেছি খাম, কিন্তু মই ক'লৈ গ'লগৈ আকৌ? মই বিচাৰি আনিম চাহ।
বাছ